নমস্কাৰ বন্ধু বান্ধৱীসকল অসমীয়া টেকনিক্যাল চেনেলত আপোনালোকক স্বাগতম আজি আমি শিকিবলৈ ওলাইছো ৰেলৱেৰ আৰআৰবিৰ যেটো গ্ৰেড 4 ৰ পোষ্ট ওলাইছে হেতুৰ এটা গণিত শিকিব ওলাইছো এটো ৰেলৱেৰ এটা সিলেবাছৰে গণিত লৈছো মই এটো সিলেবাছত আছে হেতু আপোনালোকে চাই লব পাৰে ৰেলৱেৰ সিলেবাছত কি কি আছে হেতু লিখা ৰাখব BODMAS মানে আছে বদমাছ আমি সাধাৰণ ভাষাত বদমাছ ক'ব পাৰো কিন্তু বিৰ মিনিং বেলেগ অৰ মিনিং বেলেগ বাকি কেটাৰ মিনিং বেলেগ এটা চাই লও আমি এটো কি বস্তু প্ৰথমতে জানিলো বদমাছ মানে কি তাৰ পাছত আমি শিকিম তাৰ কেটামান উদাহৰণ তাৰ গণিত কেটামান যেটো আমাৰ তেনেকুৱা ধৰণৰ গণিত আৰআৰবি যেহেতু আহিব সেই কাৰণে আমি তাৰ প্ৰিপাৰেচন কৰিম এটা চাই লও বি প্ৰথমতে আছে BODMAS SS দিয়া সৰি এতিয়া বি মানে আছে ব্ৰেকেট প্ৰথমতে আমাৰ আহিব ইটো ব্ৰেকেট তাৰ পিছত সেকেন্ডত ইটো থাৰ্ডত ইটো ও মানে আছে অফ এই ওটো অফ মানে আছে ইনটু ইটো ইনটু হেতু ইনটু নহয় আমি যেটো হৈছো কিন্তু আমি হেতু ইনটু হিচাপত লব লাগে ইটো হৈছে পার্সেন্টেজৰ ইনটু ইটো আমি কিন্তু এনেকুৱা পুৰণ হিচাপতে কৰিব লাগে এতিয়া ডি মানে আছে ডিভাইড মানে আছে হৰণ এম মানে আছে মাল্টিপ্লিকেশন মানে আছে পুৰণ এ মানে আছে এডিশন মানে আছে যোগ সাবট্ৰেকশন মানে আছে বিয়োগ এস মানে আছে সাবট্ৰেকশন এতিয়া চাই লওক এটা নিয়ম যেটোৰ জৰিয়তে আমি এই গণিতটো কৰিম আমাৰ বদমাছৰ গণিতবোৰ এইটো নিয়মৰ দ্বাৰা কৰা হয় এটা চাই লওক কেনেকৈ কৰে প্ৰথম অৱস্থাত আমি চাব লাগিব ব্ৰেকেট তিন ধৰণৰ আছে মই কৈছিলো এটো নাম্বাৰ হিচাপত মই দিছো 1 2 3 1 2 3 এতিয়া প্ৰথমতে আমি যেটো ব্ৰেকেট আছে এটো কৰিব লাগিব এই ব্ৰেকেটটো তাৰ পিছত আহিব আমাৰ সেকেন্ড ব্ৰেকেট তাৰ পিছত থাৰ্ড ব্ৰেকেট নাম্বাৰ বাই নাম্বাৰ আমি কৰিব লাগিব যদি ব্ৰেকেটটো নাথাকে বা থাকেও হেতু হোৱাৰ পিছত আমি কৰিব লাগিব অফ মানে আছে ইনটু মই কৈছিলো অলপ আগতে ইটো ইনটু হৈছে পার্সেন্টেজৰ ইনটু আমি হেতু কৰিব লাগিব তাৰ পিছত আহিব আমি হৰণ কৰিব লাগিব 4 নম্বৰত আহিব পূৰণ কৰিব লাগিব তাৰ পিছত বিয়োগ কৰিব লাগিব তাৰ পিছত কৰিব লাগিব যোগ এনেকে কৰিব লাগিব তেতিয়াহে আমাৰ গণিতটো শুদ্ধ হ'ব এতিয়া চাইলো আমি উদাহৰণ স্বৰূপে এটা গণিত কৰো তেতিয়া আপোনালোকে বুজি পাব এটো নিয়মটো খটুৱাই কেনেকৈ কৰিব পাৰি এতিয়া হয়তো আপোনাৰ কনফিউজন লাগিব সেইকাৰণে মই উদাহৰণ পিনে যাও এতিয়া এটা উদাহৰণ লৈ লও বাৰু Question number 1 Question number আছে 9 plus second bracket 6 plus 7 off আছে 3 minus first bracket 9 plus 2 minus 6 divide মানে হৰণ 2 first bracket সেকেন্ড ব্ৰেকেট এটা কেনেকৈ কৰে প্ৰথমতে আমি চাব লাগিব ডাইৰেক্ট ব্ৰেকেটটো এইবোৰ চাবই নালাগে দৰকাৰে নাই প্ৰয়োজন নাই প্ৰথমতে আমি ইটো কৰিব লাগিব তাৰ পিছত আমাৰ এখিনি হ'ব আমি ইটো উঠাই লব পাৰো যেটো আমাৰ আছে আমরা যেহেতু দুটা ব্ৰেকেট দি আছে মই কৈছিলো প্ৰথমতে কোনটো ব্ৰেকেট কৰিব লাগিব এইটো ব্ৰেকেট আমাৰ নিয়মটো বাৰু চাই লও আৰু এবাৰ প্ৰথমতে আছিল এইটো ব্ৰেকেট সেকেন্ডত আছিল এইটো ব্ৰেকেট থাৰ্ডত আছিল এইটো ব্ৰেকেট প্ৰথমতে আমি ব্ৰেকেটৰ কাম কৰিব লাগিব তাৰ পিছত আহিব আমাৰ অফ 3 নম্বৰত আহিব আমাৰ হৰণ 4 নম্বৰত আহিব আমাৰ পূৰণ 5 নম্বৰত আহিব আমাৰ বিয়োগ 6 নম্বৰত আহিব আমাৰ যোগ এতিয়া চালো কেনেকৈ কৰে
প্ৰথমতে আমাৰ ব্ৰেকেটত গ'লো প্ৰথমতে একো চাব নালাগে ডাইৰেক্ট ব্ৰেকেটত আহি যাব তাৰপিছত আছে আমাৰ যেহেতু ইয়াত অফ নাই এই ব্ৰেকেটৰ ভিতৰত অফ নাই ইটো অফ নহয় দেই প্ৰথমতে ইটো কৰিব লাগিব ইয়াৰ ভিতৰত কি আছে ইটো চাব লাগিব তাৰপিছত আমি ইটোত যাব লাগিব ইটো শেষ হোৱাৰ পাছতে ইটো এই অফটোত সেকেন্ডত অফ আছে কিন্তু আমাৰ ইয়াত অফ নাই ইয়াৰ ভিতৰত সেইকাৰণে আমি চাব লাগিব কি আছে তাৰ পিছত আছে হৰণ আছে ইয়াত দেখিছে হৰণ আছে প্ৰথমতে আমি হৰণটো কৰিব লাগিব 2ক যদি 6 দি হৰণ দিও তেতিয়া কিমান ওলাই আমাৰ 3 2 3 গুণ 6 এতিয়া বিয়োগটো আহিব তাৰ পিছত আহিব 2 তাৰ পিছত আহিব 9 এটো হৈছে যোগ চিনটো এটা আহিব ঠিক আছে এতিয়া আমি আকৌ এটো উঠাই লও যেটো আমাৰ ইটো কামে হয় কোনে ব্ৰেকেটৰ কামটো শেষ হোনে আমি প্ৰথমতে হেতু শেষ কৰিব লাগিব এতিয়া আমি চাও 9 এতিয়া চাই লো 3 এর পৰা যদি মই 2 দিলো তেতিয়া 1 ৰহে এতিয়া -1 হ'ব -1 কেনে হল এটো প্লাস তো আছে এটো মাইনাস কেনে হল আপুনি বুজাই দিছো বাৰু এটো চাই লওক আপোনাৰ লগত ধৰিলো 3 টকা আছে সৰি আপুনি যেনিবা 3 টকা ধাৰ দিব লগা আছে কাৰোবাক তাৰে আপুনি দিলে 2 টকা মানে প্লাস 2 টকা দিলে এতিয়া প্লাস তো দিলে ইয়াৰ পৰা 1 হ'ব কিন্তু এতিয়া লগে আপুনি 2 টকা হে দিলে আৰু 1 টকা বাকি থাকিল সেইকাৰণে যদি বাকি থকা অংশ হয় তেতিয়া হলে তাৰ আগত মাইনাস হ'ব ইয়াত যেহেতু প্লাস আছে তথাপিও ইয়াত মাইনাস হ'ব কাৰণ আপোনাৰ বাকি আছে এতিয়াও বাকি আছে বাকি থকা কাৰণে আপোনাৰ এটো মাইনাসত যাব এটো প্লাস আছে এই তথাপিও আপোনাৰ মাইনাস যাব প্লাসে মাইনাসে মাইনাস হয় আপুনি ক্লাস 9 10 ত এবোৰ পাইছে এতিয়া আমি সেকেন্ড ব্ৰেকেটটো বন্ধ কৰি দিও কিবা বুজি নাপালে মই কমেন্টত কমেন্ট কৰিব পাৰে মই বুজাই দিম কমেন্টত এতিয়া আমি আকৌ উঠাই লও 7 অফ 3 বিয়োগ 9 পৰা গলে 8 9 এতিয়া এটা চাবলৰ কথা আমাৰ এতে অফ আছে আমি কি কৈছিলো ব্ৰেকেটৰ ভিতৰত আমি গৈ আছো এটো এবাৰ এটো ব্ৰেকেটৰ কাম হ'ব এটো নহয় প্ৰথমতে এটো হ'ব ব্ৰেকেটৰ এটো ডাইৰেক্ট যাব নোৱাৰো প্ৰথমতে আমি ফাৰ্স্ট ব্ৰেকেট এবাৰ আহিল সেকেন্ড ব্ৰেকেট যেহেতু আমাৰ নিয়মত আছে যে প্ৰথমতে আমি এটো ব্ৰেকেট তাৰ পিছত এটো ব্ৰেকেট তাৰ পিছত এটো ব্ৰেকেট যেহেতু এটো ব্ৰেকেট নাই আমি এটো ব্ৰেকেটত যাব লাগিব এতিয়া চাই লও হেতু ব্ৰেকেট হৈ গল এতিয়া আমি এটো ব্ৰেকেট কৰিব লাগিব এতিয়া আমাৰ এটো ব্ৰেকেটত আছে অফ আছে 6 প্ৰথমতে আমি সলিউশনটো লৈ লও সিম্পল কৰি লও প্ৰথমতে এতিয়া অফটো কি কৈছিলো পূৰণ কৈছিলো অফটো কৈছিলো মই পূৰণ প্ৰথমতে কৈছিলো মই নিয়মটো পূৰণ বুলি কৈছিলো 3 বিয়োগ 8 এতিয়া চাই লও 9 এতিয়া আমাৰ সিম্পল হৈ গল এতিয়া আমি কৰিব পাৰিম 6 আমি কি কৈছিলো প্ৰথমতে হ'ব ব্ৰেকেট তাৰ পিছত অফ তাৰ পিছত হৰণ তাৰ পিছত পূৰণ যেহেতু আমাৰ অফৰ কাম প্ৰথমতে আমি অফটো বনাই ললো এতিয়া আমাৰ চাই লওক অফটো কি আছে পূৰণ আছে হৰণটো ইয়াত নাই ইয়াত কত নাই যোগ আছে পূৰণ আছে বিয়োগ আছে এতিয়া আমাৰ পূৰণ আহিছে এতিয়া পূৰণটো আমি কৰিব লাগে 3 7 গুণ 21 বিয়োগ 8 এতিয়া চাই লওক 9 এতিয়া যদি আমি এটো এতিয়ালৈকে উঠা নাই ব্ৰেকেটটো কাম শেষ কৰিব পাৰো প্লাস এটো প্লাসটো আহিব আৰু 21 ৰ পৰা 8 মাইনাস দিব 21 ৰ পৰা 8 মাইনাস থাকিব 13 21 ৰ পৰা 8 মাইনাস 13 থাকিব 13 টো ইয়াত বহিব ব্ৰেকেটটো আহিব then next আমাৰ 9 plus 13 আৰু 6
কিমান হ'ব 19 19 হ'ব ব্ৰেকেটটো ধৰিব কাৰণ এটা হৈ গ'ল এই দুটা বৰ্তমান এটা সংখ্যা ৰহি গ'ল এতিয়া 19 আৰু 9 19 আৰু 9 যোগ কৰিব 28 হ'ব এইটো উত্তৰ হ'ব তাৰমানে আপোনালোকে ডাকবৰ যে দেখি আছে তাৰ মোৰ অলপ আগতে ভিডিঅ'টো অলপ বেয়া হৈছিল সেইকাৰণে মই এইবোৰ মুছি বাকিখিনি ইয়াত জয়েন কৰি দিব লৈছোঁ একো কথা নাই আপোনালোকে খালি বুজি পালে হ'ল এইটো 6 তাৰপিছত প্লাছ হ'ব এইটো প্লাছটো আহিব 18 পৰা 21 দিব 13 হ'ব তাৰপিছত এই দুটা যোগ দিব 19 হ'ব বাকি যোগবিয়োগখিনি আপোনালোকে জানিবই মেইনলি হৈছে আমাৰ ব্ৰেকেটটো চাব লাগে এই ব্ৰেকেটবোৰ চাব লাগে এই নিয়মটো আপোনালোকে মুখস্থ কৰিব এই নিয়মটো মেইন ইয়াৰ পৰা যদি নিয়মৰ পৰা আৰম্ভ কৰে তেতিয়াহ'লে আপোনালোকৰ কোনো অসুবিধা নহয় আৰু আপোনালোকে গণিতটো পাৰিব ঠিক আছে নেক্সট কোৱেশ্চন লাগ এতিয়া আমি নেক্সট গণিতটো কৰিব ওলাইছো হেতু অলপমান টাফ হ'ব তাৰ মানটো সৰু হবে হেতু কেনেকৈ কৰে হেনেকুৱা ধৰণৰ গণিত আহিব পাৰে এতিয়া গণিতটো মই লিখিব ওলাইছো হেতু চাই লওক ভালকে Question number 2 प्रश्न नंबर 2 एक हरण 3 नंबर ब्रैकेट 1 जोग 1 हरण 2 नंबर ब्रैकेट 1 जोग 1 हरण 1 जोग 1 हरण 2 ब्रैकेट बर क्लोज हल second first bracket second bracket third bracket to চিন লিখো আৰু এতিয়া এটা গণিত কৰিব ওলালে একে নিয়ম কিন্তু অলপমান বেলেগকৈ কৰিব লাগে এইটো গোটেই গণিতৰ ভিতৰত প্ৰথম ব্ৰেকেট আছে আমাৰ এইটোত আমি একো চাব নালাগে প্ৰথমতে এইটো কৰিলো এই গণিতটো কৰিব হলে প্ৰথমতে আমি এটা টেকনিক ইউজ কৰিব লাগিব এইটো হৈছে যদি এনেকুৱা ধৰণৰ থাকে 1 + 1 বা ইয়াত 2 থাকিব পাৰে 3 থাকিব পাৰে 4 থাকিব পাৰে এটো প্ৰথমতে আমি হৰণ হৈছে 2 এতিয়া 1 এতিয়া আমাৰ যেটো 1 টো আছে হেতু ইয়াত আহি যাব আৰু এটো কাটিলো বাৰু এটো ওলাই গল এতিয়া আমি ইয়াৰ মানটো সিধা কৰিব লাগে এটা কেনেকৈ কৰে এটোত পূৰণ হিচাপত আছে 2 * 2 এটো ওপৰত হ'ব প্লাস কিন্তু 2 * 2 2 ওলাল প্লাস 1 3 এতিয়া আমাৰ এটো হৈছে 3 3/2 হ'ব এতিয়া আমাৰ যেহেতু ব্ৰেকেটৰ কাম একেবাৰতে উঠাই দিলো এখানে ব্ৰেকেটটো উঠি যাব এতিয়া আমাৰ সেকেন্ড ব্ৰেকেট থাৰ্ড ব্ৰেকেট আহিব ইয়াৰ আগত কি আছে হৰণ আছে এই হৰণটো আহিব তাৰ আগত 1 আছে প্লাস 1 আছে সেকেন্ড ব্ৰেকেট আছে তাৰ আগত আছে হৰণ 1 যোগ 1 থাৰ্ড ব্ৰেকেট হৰণ 1 এতিয়া আমাৰ সেকেন্ড ব্ৰেকেটৰ কাম এইটোৰ সেম একে কাম হ'ব চাই লওক 3 আছে 2 আছে 3 আছে 2 আছে হেতু যদি আমি এইটো দি হৰণ কৰিব লাগে আমাৰ তো ভাগ আগতে আছে এটো ভাগটো নাছে সেইকাৰণে আমি এনেকৈ বহাব পাৰিছো এটো তো ভাগ আছে ইয়াতো তাৰো এক বহাব নোৱাৰো এনেকৈ বা ইয়াৰ ওপৰত বা এক বহাব নোৱাৰো একটো বহাব দিব নোৱাৰো তাৰ কাৰণে আমি আৰু এটা সিস্টেম লম ইয়াৰ কাৰণে এটো আমি এটো আৰু বহাই দিলো 1 প্লাস এতিয়া চাই লব এইটো আমি পূৰণ কৰিব লাগে এই বস্তুটো এই চিনটো আমি পূৰণ বনাব লাগে তাৰ বাবে আমি এই পূৰণ কৰিব কাৰণে এইটো আমি 3 টো তলত দিম আৰু 2 টো ওপৰলৈ যাব যেতিয়া আমি পূৰণত লৈ যাম তেতিয়া আমাৰ উল্টা হৈ যাব এতিয়া আমাৰ কি আছে 2 আছে এটো 3 হৈ যাব এটো 2 হৈ যাব উপৰত কি আছিল 1 কিন্তু ইয়াৰ তলতো 1 আছে দেই ধৰিলো হয় এটো আপুনি যদি ক্লাস 10 ত পঢ়িছে এটো গম পাব ক্লাস 10 ত এটো গণিতৰ বিষয় আছে এটো 1 আছে 2 * 2 এটো চাইলো 1 +
প্ৰথমতে এইটো উলাই লও একেবাৰে দেখিম আমি এখানে উলাই লৈ আছো 1 প্লাস 2 গুণ 2 যেহেতু 2 গুণ 2 হয় 3 হ'ব ইটোৰ ক্ষেত্ৰত বেলেগ আছিল কিন্তু ইটো প্লাস আছিল সেই কাৰণে ইটো এনেকুৱা হৈছিল ইটো আছিল হৰণ আছিল হৰণটোৰ কাৰণে আমি ইটো পূৰণ প্ৰথমতে বনাব লাগিব এতিয়া চাই লও প্লাস আছে এইটো দৰে হৈ গ'ল এতিয়া আমি প্লাস টো ইয়াৰ লগত যোগ দিম ইটো হ'ব কেনেকুৱা 1 3 2 এতিয়া চাই লও ইটো কেনেকৈ কৰে আমি ইটো দুটা কৰিব লাগিব এনেকুৱা ধৰণৰ কৰিব ভাগ কৰিব লাগিব 3 গুণ 3 3 গুণ 3 3 2 5 এতিয়া 5 3 হল এনেকুৱা হ'ব ভাগটো 5 ওপৰত হ'ব 3 তলত হ'ব কেনেকুৱা কৰিছো 3 গুণ 3 প্লাস টো আছে কাৰণে এনেকুৱা হৈ যাব গোটেইবোৰ এনেকুৱা হৈ যাব এনেকুৱা গণিত পাইছে আপোনালোকে এটো মনত কৰিব লাগে খালি 3 গুণ 3 3 ৰহি গ'ল আর 3 আর ওপৰতে 2 হল 5 হৈ গ'ল কিন্তু তলত 3 তো 3 থাকিব এটো নবদলে তো চেঞ্জ নহয় এতিয়া আমাৰ ইয়াৰ মান ওলাই গ'ল এই গোটেইখিনিটাৰ একেবাৰতে মান ওলাই গ'ল আমি লিখিব পাৰো 1 হৰণ সেকেন্ড ব্র্যাকেট এটো 1 হৰণ সেকেন্ড ব্র্যাকেট ওপৰৰ পৰা আহিম প্লাস 1 হৰণ এটো হইব এটো মান লৈছে নহয় ইয়াত এটো হইব এটো ব্র্যাকেট আছে গ'ল এবাৰ আমাৰ আহিল থাৰ্ড ব্র্যাকেট ইটোৰ কাম হ'ব যেহেতু আৰু ইয়াৰ ভিতৰত কোনো ব্র্যাকেট নাই ফার্স্ট ব্র্যাকেট সেকেন্ড ব্র্যাকেট নাই এখানে ইটো হ'ব এতিয়া চাই লওক তেতিয়াৰ দৰে হ'ব ইটো ইকুৱেল ইভিনি লিখি দিলো ইভিনি লিখিব বান্ধা হ'ব কাৰণে এটো আমি আকৌ ইটো হৰণটো পূৰণ কৰিব লাগে এই পূৰণ কৰাৰ বাবে আমি ইটো হৰণটো এটো আমি ওলটাই দিব লাগিব কিন্তু কেনেকৈ এটো হৈছে এই 5 টো তলত আহিব 3 টো ওপৰত যাব ওপৰত থাকিব 1 3 গুণ 3 এটো হ'ব 3 5 এতিয়া এটো যোগ আছে এটো কেনেকৈ হ'ব এবাৰ 1 5 3 এনেকৈ হ'ব আৰু এটো কেনেকৈ কৰিব কৈছিলো 5 এনেকৈ থাকিলে কেনেকৈ কৰিব কৈছিলো 5 গুণ 5 5 ৰহিল 5 3 8 এটো ইকুৱেল টু হৈছে 8 5 হৈ গ'ল এতিয়া আমাৰ ডাইৰেক্ট এটো সলভ হৈ গ'ল এইখিনিৰ গোটেইখিনি মান কিমান হ'ল 8 5 সৰি 8 5 হৈ গ'ল তো আকৌ এবাৰ আহিলো তো নহয় দেই 1 হৰণ 8 5 তো হৈ গ'ল যেহেতু ইয়াৰ মানটো গোটেইবোৰ ওলাইছে সেইকাৰণে এইটো হ'ব এবাৰ আকৌ এবাৰ আমি এটো হৰণ আছে যেহেতু আগত তাৰ কাৰণে আমি এটো পূৰণ কৰিব কাৰণে এনেকুৱা আছে যেহেতু ভাগ কৰিব নোৱাৰে সেইকাৰণে আমি এটো পূৰণ কৰিব লাগে তাৰ কাৰণে আমি কি কৰিব লাগিব 8 টো তলত আহিব এই 8 টো তলত যাব আৰু 5 টো ওপৰত আহিব আৰু এটো 1 to 1 এতিয়া চাই লওক 5 গুণ 5 8 এটো হ'ব উত্তৰ ঠিক আছে কিবা বুজি নাপালে মোক কমেন্ট কৰিব মই বুজাই দিম বাৰু এতিয়া আমি 3 নম্বৰ উদাহৰণলৈ আগবাঢ়ো যদি বুজি পাইছে তো 3 নম্বৰ উদাহৰণ আছে নম্বৰ 3 36 minus 2 36 বিয়োগ 2 20 যোগ 12 আৰু হৰণ 4 পূৰণ 3 বিয়োগ 2 পূৰণ 2 যোগ 10 মই প্ৰথমতে কৈছিলো প্ৰথমতে আমি কি কৰিব লাগিব এই ব্ৰেকেটটো সলভ কৰিব লাগিব ইয়াৰ ভিতৰত থকা মানখিনি তাৰ পিছত এটো কৰিম এতিয়া চাই লওক আমি প্ৰথমতে 36 বহাই দিলো
-2 ব্ৰেকেট আমাৰ প্ৰথম কথা কি আছিল প্ৰথমতে আমি নিয়মটো কি আছিল প্ৰথমতে ব্ৰেকেট তাৰ পিছত আহিব আমাৰ অফ তাৰ পিছত আহিব আমাৰ হৰণ অফ মানে আছে পূৰণ তাৰ পিছত আহিব আমাৰ বিয়োগ তাৰ পিছত আমাৰ যোগ এতিয়া আমাৰ ইয়াৰ ভিতৰত অফ নাই অফ কত লেখা নাই অফ মানে কিন্তু ৰ দেই মানে আছে ইটো ৰ অফ মানে আছে অসমীয়াত ৰ ইয়াত ইনটুটো পিছত হ'ব ইটো ইনটু বেলেগ ইটো বেলেগ যদি অফ লেখা থাকে ইয়াতে তেতিয়া ইটো প্ৰথমতে হ'লে এতিয়া আমাৰ তাৰ পিছত আছে হৰণ সেইকাৰণে আমাৰ হৰণৰ কামটো আগত হ'ব ইয়াতে এটা মাত্ৰ হৰণ আছে সেইটো হৈছে 12 4 ইটোৰ মাজত হৰণ আছে 20টো লিখিলো যেহেতু আমাৰ প্ৰথমতে এইটো হ'ব 4 12 যদি 4 দি হৰণ দিয়ে কিমান হ'ব 3 3 4 12 পূৰণ আহিব এই পূৰণটো 3 বিয়োগ 2 পূৰণ 2 ব্ৰেকেট ক্লোজ যোগ 10 এতিয়া আমাৰ চাই লব ইয়াৰ পিছত কি আছে সৰি ইয়াৰ এটা দিব পাৰছো পূৰণ হ'ব ইয়াত হৰণৰ পিছত পূৰণ তাৰ পিছত বিয়োগ তাৰ পিছত যোগ এতিয়া আমাৰ কথাটো হৈছে প্ৰথমতে আমি কৰিব লাগিল ইয়াত হৰণটো হৈ গ'ল হৰণটো নাই আৰু কত দেখা পাই আছে নাই এতিয়া আমি কৰিব লাগে পূৰণ ইয়াত এটা দুটা আছে কোনটো কৰিম প্ৰথমতে আমি ইয়াত দুটা একেলগে কৰিব পাৰো এটো হৈছে 20টো বহাই লম যোগ কৰিব 3 3 গুণ 9 বিয়োগটো আহি যাব এই বিয়োগটো আহি যাব এই বিয়োগটো এইটো দেই এইটো কত না যায় এইটো বিয়োগটো আহি যাব 2 2 গুণ 4 একেবাৰতে হৈ গ'ল 10টো বহিল এটা 36 বিয়োগ 2 এতিয়া আমি ব্ৰেকেটটো যেহেতু উঠা নাই তেতিয়ালৈকে কৰিব লাগিব যেতিয়ালৈকে ইয়াৰ মানটো এটা নহয় এনেকুৱা ধৰণৰ এটা এনেকুৱা ধৰণৰ এটা এতিয়া 20টো লিখিলো 9 পৰা 4 গলে 5 প্লাস 2 ইটো প্লাস 2 হৈ যাব ইয়াত তো 10 এতিয়া 36 বিয়োগ এতিয়া আমাৰ বিয়োগটো উঠি যাব কেনেকে তাৰ আগতে এটা বস্তু চাব এই 2টো বহাব ইয়াৰ আগতো একো মান নাই আমি কি দিম যদি এনেকুৱা নাথাকে একো তেতিয়া মানি হ'ব লাগে ইয়াৰ আগত পূৰণ আছে এতিয়া আমি ব্ৰেকেটটো প্ৰথমতে উঠাই ল'ব লাগিব তাৰ পিছত এই পূৰণটো কৰিব পাৰিম এতিয়া ব্ৰেকেটত বিশেপ আছে 25 যোগ 10 এনেকুৱা নাথাকিলে কি দিব লাগে পূৰণ দিব লাগে এতিয়া চাই লও 36 বিয়োগ 2 25 50 যোগ 10 এতিয়া চাই লওক আমাৰ 36 ক 50 দি বিয়োগ দিব লাগে এতিয়া চাওক 36 ক 50 দি বিয়োগ দিলে কেনেকুৱা হয় 36 এই 50 আমি ইটো মান লিখিম প্ৰথমতে বিয়োগ ইয়াৰ পৰা এক ধৰিলে হয় 10 10 ৰ 4 হয় 6 গলে 4 ইয়াতে যেহেতু এক ধাৰা দিছো ইয়াত 4 ৰহিল ইয়াত হল 1 14 যেহেতু আমাৰ ইয়াৰ বিয়োগৰ মানটো ডাঙৰ ইয়াৰ আগত মাইনাস আছে বিয়োগ আছে তাৰ কাৰণে আমাৰ ইয়াৰ আগতো বিয়োগ হ'ব 14 কাৰণ আমাৰ 36 ক 50 দি বিয়োগ দিছো যেহেতু আমাৰ বিয়োগৰ মান বেছি আৰু যোগৰ মান কম সেই কাৰণে আমি 36 ক 50 দি দিছো আৰু ইয়াৰ মানো বিয়োগে ওলাব কাৰণ ইয়াৰ মানটো বেছি 36 ৰ মান সৰু যোগ 10 এতিয়া এটো 4 হ'ব -4 হ'ব বিয়োগ 4 কেনেকৈ হল চাই লওক 14 10 প্ৰথমতে বিয়োগ কৰিলো তাৰ পিছত বুজিলো ইয়াৰ মান 4 ওলাই ইয়াত প্ৰথমতে কৈছিলো যে বিয়োগৰ মানটো বেছি হলে তাৰ আগত মাইনাস হ'বই যদি বিয়োগ কৰা যেটো বিয়োগ হ'ব হেতু যদি মান বেছি হয় আৰু যেটো বিয়োগ কৰা যাব হেতুৰ মান যদি কম হয় তেতিয়া আমাৰ ইয়াৰ আগত মাইনাস বহিবই যেহেতু 14 ৰ আগত বিয়োগ আছে উদাহৰণলৈ বুজাইছো বাৰু ধৰি লওক আপোনাৰ 14 টকা কাৰোবাৰ ধাৰ লৈছে 10 টকা এটা দিলে
10 টাকা দিলে কিমান হল 4 টাকা 4 টাকাটো আপোনাৰ ৰৈ যাব না আপোনাৰটো প্লাস নহয় যে আপোনাৰ গোটেইবোৰ প্লাস হৈ যাব আপুনি হে তাৰ পৰা পাব হেতু নহয় আপোনাৰ 4 টাকা তথাপিও থাকিব হেতু হৈছে এই 4 টাকাটো বিয়োগটোক আমি ধাৰ বুলি কও এই ধাৰটো থাকি যাব ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়িম এতিয়া আমি শিকিব ওলাইছো 4 নম্বৰ কোৱেশ্চন 4 নম্বৰ কোৱেশ্চনত কি আছে চাব কোৱেশ্চন নম্বৰ 4 24 plus 13 minus 5 into half of 10 second bracket 45 হৰণ 17 minus 2 second bracket close এতিয়া ইটো কেনেকৈ কৰে চাই লওক ইটোত আমি প্ৰথমতে নিয়মটো কৈছিলো নিয়মটো আকৌ এবাৰ ৰাখি দিছো প্ৰথমতে আহে আমাৰ ইটো ব্ৰেকেট তাৰ পিছত ইটো ব্ৰেকেট তাৰ পিছত ইটো ব্ৰেকেট আমাৰ ইয়াত দুটা ব্ৰেকেট দেখিব পাইছো ইটো হৈছে ইটো ফাৰ্স্ট ব্ৰেকেট আৰু সেকেন্ড ব্ৰেকেট তাৰ পিছত আমি কৰিব লাগে অফ যেটো হৈছে তাৰ অৰ্থ হৈছে পূৰণ তাৰ পিছত হল আমাৰ হৰণ তাৰ পিছত হল আমাৰ মেইন পূৰণটো যেটো আমি পূৰণ বুলি কও হেতু পূৰণ এতিয়া 5 নম্বৰত আছে বিয়োগ 6 নম্বৰত আছে যোগ 1 2 3 4 এই চাৰিটা মেইন এতিয়া চালো কেনেকৈ কৰো আমি প্ৰথমতে ইটোৰ মান উলিয়ালো সেকেন্ড ব্ৰেকেট দি দিলো 45 ইটো উঠি যাব যেটো ইটোৰ পৰা ইটো মাইনাস কৰিলে কিমান হ'ব 15 ইটো উঠি গল এতিয়া আমি মানবোৰ বহাই দিও 24 যোগ 13 বিয়োগ 5 হাফ অফ 10 of 10 oh sorry ইয়াৰ এটা মাইনাস আছে ইয়াৰ এটা মাইনাস কৰিব পাহৰি গৈছো এখন হয় আমি এইখিনি কৰি আছো যেতিয়া এইখিনি আহিব নাই বৰ্তমান লৈকে এতিয়া ইটো হৰণ দি পেলাই যেহেতু আমাৰ ফাৰ্স্ট ব্ৰেকেট গল এতিয়া আহিব সেকেন্ড ব্ৰেকেটৰ ভিতৰত ফাৰ্স্ট ব্ৰেকেটটো গল ফাৰ্স্ট ব্ৰেকেটটো হে গল 15 ওলাল তাৰ মান 17ক 2 দি বিয়োগ কৰোতে এতিয়া আমাৰ 45 আছে 45 আছে তা হৰণ কৰিব লাগে 15 দি 15 গুণ 15 15 দুগুণ 30 15 3 গুণ 45 এতিয়া ইয়াৰ মান ওলাল 3 এই ব্ৰেকেটটো উঠি গেল যেহেতু ইয়াৰ কাম হৈ গেল এটা হৈ যোৱাৰ কাৰণে ইয়াৰ ব্ৰেকেটটো উঠি গেল এটা মাইনাস ইয়াৰ মাইনাস আছে ইটো মাইনাস ইয়াতে আহিব এতিয়া আমাৰ মানটো বহাইলো 24 যোগ 13 বিয়োগ 5 হাফ অফ 10 এতিয়া ইয়াত ধ্যান দিব লগা কথা এটাই ইয়াত কি আছে অফ আছে আমি এবাৰ অফে কৰিব লাগিব নিয়ম মতে কি আছে প্ৰথমতে ব্ৰেকেটৰ ভিতৰৰ যিখিনটা কাম হৈ আছে কিন্তু হৈ গল ইটো হৈ গল ফাৰ্স্ট ব্ৰেকেট হৈ গল সেকেন্ড হৈ গল এইবাৰ আছে আমাৰ সেকেন্ডত আছে অফ এই সূত্ৰটো প্ৰথমতে আপোনালোকে মনত কৰি লব তাৰ পিছত এই গণিতটো হৈ যাব প্ৰথমতে লিখি লব কোনটো আহে এনেকুৱা কৰি দিব অফ কেতিয়াবা অফ নিদিব পাৰে আগতে চাইছে গণিতটো অফ এটা আমি অফটো কেনেকৈ কৰো এতিয়া চাই লও অফ আছে অফ মানে হৈছে পূৰণ এতিয়া হাফ আছে হাফটো আমি কাটি দিব পাৰো 2 5 গুণ 10 এতিয়া 5 গুণ 5 কিমান ৰখিম 5 24 13 5 পূৰণ এই 5 গুণ 5 ইটো ইয়াৰ পৰা একে 5 দি একক পূৰণ দিলে 5 হয় এনে 5 হ'ব লগতে -3 বিয়োগ 3 তো বিয়োগটো আছে না এটা হৈ যাব এতিয়া আমাৰ অফ কাম হৈ গল ইয়াত তো হৰণ নাই নেক্সট আছে আমাৰ হৰণ নিয়মতে কাৰণ ইয়াত হৰণ নাই
হৰণ নাই যেতিয়া আমাৰ তাৰ পাছত গৈছে পূৰণ পূৰণ কৰাছে 5 5 24 প্লাস 13 মাইনাস 5 পাশে 25 5 5 গুণ 25 পাশে পাশে নহয় সরি মাইনাস 3 এতিয়া চাই লওক ইয়াৰ পাছত আমাৰ প্লাস আৰু মাইনাসৰ মাত্ৰ কাম আছে এতিয়া আমি কোনটো কৰিম প্ৰথমতে মাইনাসৰ কাম কৰিম 24 যোগ এতিয়া প্ৰথমতে আমি এই কেইটা কিমান হয় যোগ কৰি লম সরি এই কেইটা এই 13 টো ভালো এতিয়া আমাৰ 25 3 28 28 হল এতিয়া 28 এর মাইনাস হ'ব কাৰণ আমাৰ দুটা ধাৰতে আছে দুটা যোগ কৰি লব তাৰ আগত মাইনাস পায় যেহেতু ইয়াতেও মাইনাস আছে ইয়াতেও মাইনাস আছে এটো এই মাইনাস হৈছে 25 এর এই মাইনাস হৈছে 3 আৰু এই প্লাস টো হৈছে 13 এর ইয়াৰ আগত একো নাই মানে নাভাবিব যে একো নাই ইয়াৰ আগতে প্লাস আছে একো না থাকা মানে প্লাস ইয়াতো প্লাস একো না থাকা মানে প্লাস এতিয়া চাইলক 28 এতিয়া আমি আর দুই ধৰণে কৰিব পাৰো এটো এই দুটা যোগ কৰি এটো মাইনাস দিব পাৰো বা আমি সূত্র মতে কৰি যাব পাৰো একে ওলাব মই হিসাব কৰি দিছো বাৰু এটা হলো 24 যোগ 13 সাধাৰণভাৱে কৰিলো বাৰু 7 3 37 2 ইয়াৰ এক ধৰলে 17 17 এর 8 গেলে 9 হয় না 9 হয় দুইটো যোগ করলো তারপর 28 মাইনাস দিলো 9 হয় হয়ে গেল এটো হিসাবে আমি নরমালি করলো এর সূত্র মতে আমি করব প্রথমতে মাইনাস তারপর প্লাস সূত্র মতে করলে আমি প্রথমতে 2813 দি বিয়োগ দিলে প্রথমতে কি মনে রাখম এইটো বিয়োগ হ'ব এইটো 5 ওলাব এইটো 1 ওলাব 15 হল সূত্র মতে কৰি যাইছে 24 বিয়োগ 15 এটো যোগ আছে এটো বিয়োগ আছে কেনেকে হল এটো বুজি পোৱা নাই সাগে এটো চাই লওক আপোনাৰ এটো দি এটো যোগ দিছো আপোনাৰ লগত ধৰিল আপুনি কাৰোবাৰ পৰা ধৰিল লৈছে 28 টকা ধাৰ এই 28 টো ধাৰ মাইনাস মানে আগতে কৈছো মাইনাস মানে ধাৰ তাৰে 13 টকা দিলে প্লাস আছে নহয় 13 টকা ধাৰটো মাৰিলে তাতে কিমান থাকিব এতিয়া থাকিব 15 মানে নহয় 15 থাকিব 8 रे 3 গেলে 5 2 रे গেলে 15 টকা দিব থাকিব মানে ধাৰ মাইনাস মই আগতে কৈছো যে ধাৰ হলে সদায় তাৰ আগত মাইনাস চিন বহে এই কাৰণে ইয়াৰ আগত মাইনাস চিন বহে এতিয়া 24 ৰ পৰা যদি 15 মাইনাস কৰি দিও কিমান ৰহিব 9 হিসাব কৰি চাওক 24 15 ইয়াৰ পৰা এক ধৰলে হ'ব 14 14 পৰা 5 গেলে 9 ৰহে এটো হৈছে উত্তৰটো চাই লওক 14 পৰা 5 গেলে 9 ৰহে না নৰহে ইস 24 ইয়াৰ পৰা এক ধৰলে হয় 14 14 9 5 5 মাইনাস করলো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 1 2 3 4 5 5 টার কাটি দিলো 1 2 3 4 5 6 7 8 9 9 এই 9 টো হৈছে आंसर ঠিক আছে এটা নেক্সট কোশ্চেন লৈ আগবাঢ়িছো ঠিক আছে আমাৰ নেক্সট কোশ্চেন লৈ আগবাঢ়িছো কোশ্চেন নম্বৰ 5 যত কি আছে 6 প্লাস थर्ड ब्रैकेट 16 বিয়োগ 4 হরণ ব্রैकेट স্কয়ার যোগ 2 লগতে ব্রैकेट ক্লোজ করলো
এটা সেকেন্ড ব্র্যাকেট দিলো সরি থার্ড ব্র্যাকেট তো বিয়োগ 2 এতিয়া আমি ৰুলটো আকৌ এবাৰ লিখিম ইয়াত কি আছিল প্ৰথমতে নাম্বাৰ 1 আছিল ব্র্যাকেট ইটো আৰু ইটো সেকেন্ড আছিল অফ যিটোৰ মানে পূৰণ ইটো হৈছে পাৰ্চেন্টেজৰ অফ কেতিয়াবা হেতু গণিত তেনেকৈ আহে পাৰ্চেন্ট বুলি আহে ইটো হৈছে 3 নম্বৰ হৈছে আমাৰ হৰণ লাগিব ইয়াৰ পিছত হৰণ আহে তাৰ পাছত 4 নম্বৰত আছে আমাৰ পূৰণ আহিব 5 নম্বৰত আছে আমাৰ 5 নম্বৰত মাইনাস 6 নম্বৰত আহিব আমাৰ প্লাস এই সূত্ৰকেইটা এইকাৰণে লিখিছে যাতে আপোনাৰ মনত থাকে কোন নম্বৰত কোনটো ইউজ কৰিব লাগে এতিয়া চাই লওক আমি প্ৰথমতে এইটো আৰু এইটো কৰিম 6 প্লাস এইটো দি লও বাৰু -2 এইটো উঠাই লও এইখিনিৰ ভিতৰতে হৈ যাব 2 এইটো প্ৰথমতে চাই লওক 2 দুগুণা 4 হয় স্কয়াৰ আছে 2 দুগুণা 4 এই কাৰণে 4 আৰু +2 4 লগত যদি 2 যোগ দিয়া এইটো যোগ দিলে এবাৰ হল 6 হৰণ আছে আমাৰ এইটো উঠি গল ব্ৰেকেট উঠি গল হৰণ 6 16 ৰ পৰা যদি আমি 4 বিয়োগ দিও তেতিয়া কিমান হ'ব 12 এদিকে 6 যোগ যদি আমি 6 এইটোবাৰ ইটো ব্ৰেকেটৰ কাম আহিছে ইটো ব্ৰেকেটটো শেষ কৰিব লাগিব তাৰ পিছত এইটো মানটো এটা নিব তাৰ পিছত ব্ৰেকেট উঠি যাব 6 দুগুণা 12 12ক যদি 6 দি হৰণ দিও কিমান হ'ব 2 ল'ব মান এতিয়া -2 আছে -2 বহিব এতিয়া চাও -2 যদি আমি কাৰোবাৰ পৰা 2 টকা ধাৰ লও তাৰ 2 টকা দিও এতিয়া আমাৰ 2 টকা ধাৰ থাকে 2 টকাটো দি দিও তেতিয়া আমাৰ কিমান থাকিব ধাৰ 0 6 + 0 এতিয়া চাই লওক 6 + 0 মানে 6 এ হ'ল ইয়াৰ এনসাৰটো হৈছে 6 0 টো মান নাই 0 লগত প্লাস কৰিলে 6 লগত 0 প্লাস কৰিলে 6 এ হয় এতে একেবাৰে ইজি কিন্তু দেখিবলৈ অলপ টান আছে গণিতটো এতিয়া আমি কৰিব লৈছো নেক্সট কোৱেশ্চন নেক্সট কোৱেশ্চনটো হৈছে আমাৰ 6 নম্বৰ কোৱেশ্চন নম্বৰ 6 93 plus 15 divide 3 into 4 oh sorry বিয়োগ এটো বিয়োগ হ'ব 24 যোগ 8 ইয়াত চাই লব প্ৰথমতে আছে 93 plus 15 3 into 4 আমাৰ ব্ৰেকেটৰ দুটাই মাত্ৰ আছে ইটোৰ মান আছে ইটো আছে একেবাৰে কৰিলো প্ৰথমতে আমাৰ হৰণ চিহ্নটো আছে হৰণ চিহ্নটো বহাই লয়তে ঠিক আছে তাৰ পিছত আছে আমাৰ 93 লগত যদি 15 যোগ দিও কিমান হয় 9 3 93 95 যোগ দিলো 8 5 3 8 9 1 10 108 হ'ব 108 হৰণটো হৰণ আহি গৈছে 3 3 4 12 3 4 গুণ কিমান হয় 12 ব্ৰেকেটটো অটোমেটিক উঠি যাব এটা হৰৰ পাছত এটা মান উঠে হৰৰ পাছত মানে ব্ৰেকেটটো উঠি যাব বিয়োগ আছে বিয়োগটো বহাই দিলো 24 যোগ 8 এতিয়া আমাৰ প্ৰথমতে নিয়মটো বুজাইছিলো যে প্ৰথমতে ব্ৰেকেট তাৰ পিছত অফ মানে হৈছে ইয়াত অফটো নাই লিখা কত অফটো নাই তাৰ পাছত হ'ব হৰণ এই হৰণটো ইবা তাৰ পাছত 3 নম্বৰত যদি 108ক 12 দি হৰণ দিও কিমান হ'ব হিসাব কৰি চাও 108ক যদি 12 দি হৰণ দিও কিমান হ'ব হিসাব কৰিলে গম পাব হিসাব কৰি চাব পাৰে আপোনালোকে
কিমান ওলাল 9 ওলাইছে 108 9 দি হৰণ দিলে চাই লওক 9 দি যদি হৰণ দি হয় নহয় 9 দি যদি আমি 9 ভাগ লওঁ 9 দুগুণা 18 18 8 9 গুণ 9 হাতে কে 10 118 না 100 ইয়াত 9 বহিব তাৰ পাছত বহিব ইয়াত ইটো দিলো ইটো শেষ ইটো এবাৰ বিয়োগ আহিব 24 যোগ 8 এতিয়া আমি চাব লাগিব ইটোৰ মান কম আছে ইটোৰ মান বেছি আছে প্ৰথমতে আমি কি কৰিব বিয়োগ কৰিব তাৰ পিছতহে যোগ আহিব কৈছিল না নিয়মতে 5 নম্বৰ নিয়মৰ আছে এতিয়া প্ৰথমতে আমি কৰিলো 24 তাৰ পিছত 9 ইয়াৰ পৰা এক ধৰলে হ'ব 14 5 14 9 গলে 5 হইব 1 15 ইয়াত 15 হইব কিন্তু ইতে যেহেতু বিয়োগৰ ধাৰৰ মান বেছি তাৰ কাৰণে ইয়াত মাইনাস হইব আগতে কৈছিল যে যত ধাৰ থাকে তাত বিয়োগ বহিবই কাৰণ ইয়াৰ যোনটুক বিয়োগ দিম আমি হিতুৰ মান সৰু আৰু যোনটুৰি বিয়োগ দিম হিতুৰ মান বেছি ইয়াৰ আগত বিয়োগ আছে কিন্তু এইটো বিয়োগ এইটো মাইনাস চিনটো ইয়াৰ ধাৰটো ইয়াৰ হে এই মাইনাস চিনটো ইয়াৰ হে ধাৰৰ মান হে বেছি আৰু যেটুক আমি ধাৰ কৰিম হিতুৰ মান কম সেই কাৰণে ইয়াত -15 প্লাস 8 এইটো প্লাস তো আহিব প্লাস 8 এতিয়া আমি ইটোকো মাইনাস কৰিব লাগিব কিয় কাৰণ ইয়াত ধাৰ আছে আমি চাই লওক যদি এটা মাইনাস হলে মাইনাসে প্লাস হলে কিন্তু মানটো মাইনাস হৈ লয় এটা চাই লওক আমাৰ ধৰিল 15 টকা ধাৰ আছে এখন দোকানত তাৰে 8 টকা দিলু কিমান থাকিল 15 টকা ধাৰ আছে 8 টকা দিলু কিমান থাকিল 8 9 10 11 12 13 14 15 7 থাকিল সেই কাৰণে 7 হ'ব লগতে যেহেতু এতিয়ালৈকে আমাৰ 8 টকা হে দিছো বাকি আৰু 7 টকা বাকি আছে সেইকাৰণে বাকি থকা কাৰণে ইয়াত বহিব মাইনাস বাকি মানে হৈছে মাইনাস বিয়োগ ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চন লৈ আহো এটা যদি বুজি পাইছে যদি বুজি পোৱা নাই কমেন্ট কৰিব মই বুজাই দিম নেক্সট কোৱেশ্চন Seven number question number 7 55 হরণ 11 হরণ দে এটো বন্ধগল লেখা দল বন্ধগল হ'ব পাৰে যোগ 18 বিয়োগ 6 সরি ব্র্যাকেট পূরণ 9 একেবারে সহজ গণিত সহজতে কৰিব পাৰিব প্ৰথমতে আমাৰ 50 বহাইলো কাৰণ আমাৰ গণিত করতে প্ৰথমতে চাব লাগিব আমাৰ ব্র্যাকেট কৰিছে ব্র্যাকেট দিছে প্ৰথমতে এইটো কৰিম প্লাস ব্র্যাকেটৰ খিনি কৰিলম তাৰ পিছত বাকিখিনি ব্র্যাকেট যিমান লাগে ব্র্যাকেট থাকিব তেতিয়ালৈকে আমি ব্র্যাকেটটো সলভ কৰিহে বাকিখিনিত আহিম এতিয়া চাই লওক 18 6 গলে 12 থাকে এবাৰ ইটো ইনটু 9 এটো তলত আহি গল 55 হরণ 11 প্লাস 12 ইনটু 9 ইয়াতে চাই লব ইয়াৰ কোনটো আহিব প্ৰথমতে আমি আকৌ সূত্ৰটো লিখিলো কেনেকা আছিল নাম্বাৰ 1ত ব্র্যাকেট সেকেন্ড ব্র্যাকেট থার্ড ব্র্যাকেট নাম্বাৰ 2 আছিল অফ নাম্বাৰ 3 অফৰ মান জানে পূৰণ নাম্বাৰ 3 আছিল হৰণ নাম্বাৰ 4 আছিল পূৰণ নাম্বাৰ 5 আছিল বিয়োগ নাম্বাৰ 6 আছিল যোগ এতিয়া যেহেতু এই ব্র্যাকেট নাই উঠি গৈছে অফ নাই এটা কত অফ লেখা নাই এতিয়া হৰণ আছে নে চালক হৰণ আছে ইয়াত ইপিনে নাই ইপিনে আছে হয়কাৰণে হৰণ কৰিব লাগিব হৰণ 11 5 গুণ 55 প্লাস ইটো প্লাস হ'ব ইটো হৈ গল ইৰুটা হৈ গল 11 5 গুণ 55 হৰণ কৰি চাব পাৰে
এটা 11 এটা 5 এটা আমি ধৰিলো 5 গুণ 5 5 গুণ 5 সরি এটা 55 11 5 গুণ 55 তো 5 বহিব এটা 5 বহিব 11 5 গুণ 55 এটা 5 বহিব প্লাস 12 into 9 এতিয়া আমি কি কৰিব লাগিল এইবাৰ কৰিব লাগিল হৰণটো উঠি গল হৰণ নাই আৰু এতিয়া ইনটু আছে মানে পূৰণ 9 12 পূৰণ কৰি লব 12 9 9 গুণ 18 9 গুণ 9 10 108 5 যোগ 108 এতিয়া 108 5 যোগ কৰক 108 5 এতিয়া পাছে 13 3 শূন্য 1 বহিব যেটো 1 বাকি আছে 113 113 হ'ব আমাৰ आंसर ইটো आंसर একেবাৰে সহজ কোৱেশ্চন ট্রাই কৰিলে আপোনালোকে পাৰিব এতিয়া আমি আমাৰ শেষৰ কোৱেশ্চনটো আগবাঢ়িব ওলাইছো শেষৰ কোৱেশ্চনটোত কি আছে চাই লব প্ৰথমতে আছে আমাৰ মান আছে 78 মাইনাস থাৰ্ড ব্ৰেকেট 5 প্লাস 3 অফ ইটো চাবলৈ কথা অফ ফার্স্ট ব্রেকেট 25 minus 2 into 10 ব্রেকেট দিয়া আছে এতিয়া আমাৰ নিয়মটো কেনেকুৱা আছিল প্ৰথমতে আকৌ এবাৰ কৈছো যাতে আপোনালোকৰ মনত থাকে প্ৰথমতে আমি চাব লাগিব ব্রেকেট ব্রেকেটটো কোনটো প্ৰথম ব্রেকেট সেকেন্ড ব্রেকেট থাৰ্ড ব্রেকেট এই ব্রেকেট কেটা চাব লাগিব প্ৰথমতে তাৰ পিছত অফৰ মান কিমান আছিল পূৰণ তাৰ পিছত আছিল হৰণ 3 নম্বৰত তাৰ পিছত চাব লাগে পূৰণ তাৰ পিছত বিয়োগ তাৰ পিছত যোগ গোটেইকেইটা চাব লাগিব এতিয়া আমি লিখিব লৈছো 78 টো লিখিলে বাৰু প্ৰথমতে আমি যেটো ব্ৰেকেটত আছে হেতু চাব লাগিব 5 plus 3 অফ তে ব্ৰেকেটত কি আছে আমাৰ কি আছে নিয়ম মতে প্ৰথমতে ব্ৰেকেট আহিবালো ব্ৰেকেটত তাৰ ভিতৰত কি আছে ইন অফ তো ইয়াত লিখা নাই কত ইয়াৰ দৰে অফ লিখা নাই কত অফ তো নাহে ইয়াৰ পিছত আহিব আমাৰ হৰণ আছে নেকি কতবা ইয়াত নাই কত নাই পূৰণ চাইলো পূৰণ আছে প্ৰথমতে আমি পূৰণটো কৰিলাম যেতিয়া আমি পূৰণ কৰিব লাগিব এই দুটা পূৰণ কৰিব লাগিব এইটোহে পূৰণ কৰিব লাগিব কাৰণ ইটোৰ লগত ইটো জয়েন আছে পূৰণটো 25 মাইনাস 2 লিখিলো কাৰণ ইটো অলপ পিছত হ'ব ইয়াৰ পিছত হ'ব 2 10 গুণ 20 ব্ৰেকেট দি দিলো সেকেন্ড ব্ৰেকেট দি দিলো 78 লিখি দিলো মাইনাস 5 সরি ব্ৰেকেট 5 plus 3 অফ আমাৰ যেহেতু ব্ৰেকেটৰ কাম এতিয়ালৈকে হেগনে আমি ব্ৰেকেটটো প্ৰথমতে কৰিব এতিয়া 25 ৰে 20 গলে কিমান হ'ব 5 ইটো ব্ৰেকেট উঠি গল কিন্তু ইটো ব্ৰেকেট আছে ইটোৰ পে ইটো আৰম্ভ হৈ তো ইটো ব্ৰেকেট আছে আমাৰ ইটো ব্ৰেকেটটো উঠাব লাগিব এতিয়া নিয়ম মতে কি আছে আমাৰ প্ৰথমতে ব্ৰেকেটটোত আছে ইটো ব্ৰেকেট আছে যিকোনো ব্ৰেকেট থাকিব পাৰে তাৰ পিছত আহিব আমাৰ অফ কোনটো আছে অফৰ মান কিমান 5 সরি অফৰ মান ইনটু বা পূৰণ দেখিলো সিম্পল কৰিলো প্ৰথমতে তেতিয়া আপোনালোকে বুজি পাব প্লাস 3 অফ আছে ইনটু 5 ব্ৰেকেটটো দিলো এটা সিম্পল হৈ গ'ল এতিয়া আমি কৰিব পাৰো 78 minus 5 3 পাছে 15 হৈ গ'ল এতিয়া 15 আছে 20 হল তে মাইনাস 2 আছে 78 হল এতিয়া 78 ৰ যদি 20 মাইনাস 2 কিমান থাকিব 78 ৰ 20 মাইনাস কৰিলে 58 এটি হ'ব আমাৰ উত্তৰ একেবাৰে সহজ গণিতটো আপোনালোকে প্ৰেক্টিস কৰিব পাৰি যাব এতিয়া ইয়াতকে হাৰ্ড আৰু নিদিয়ে এনেকৈ গণিতবোৰ হ'ব আৰু ইয়াৰ হিচাপতে দিব অফ দিব পাৰে নিদিব পাৰে
কৰবাত ধৰি লওক হৰণ দিব পাৰে হৰণ নিদিব পাৰে কৰবাত ধৰি লওক প্ৰশ্ন ইয়াত প্লাস দিব পাৰে নিদিব পাৰে কিন্তু এনেকুৱা গণিতবোৰ এনেকুৱা ধৰণে কৰিব প্ৰথমতে আপোনালোকে এইটো চাৰ্টটো বনাই ল'ব নিয়মটো মুখস্থ কৰি ল'ব এই নিয়মটো মুখস্থ কৰি ল'ব প্ৰথমতে এই নিয়মটো বনাই ল'ব নিয়মটো মুখস্থ কৰাৰ পিছতহে আপোনালোকে পাৰিব নিয়ম মতে যদি কৰিলে যে তেতিয়াহে আপোনাৰ গণিত হ'ব নহলে আপোনাৰ গণিত ভুল হ'ব আপোনাৰ মাৰ্ক কাটা যাব ঠিক আছে আমাৰ আজি বদমাছত এইখিনিয়ে নেক্সটত আমি বেলেগ শিকিম যোৱাৰ আগতে মই আপোনালোকক আকৌ এবাৰ অনুৰোধ কৰিম যে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কমেন্ট কৰিব নাপাহৰিব আৰু যদি কিবা যদি বুজিব লগা থাকে মোক কমেন্ট কৰক মই কমেন্টতে উত্তৰ দিম নহলে আপোনালোকে যদি বহুত কেইটাই বুজি পানে বেছিকে কমেন্ট আহে তেতিয়া মই আকৌ এবাৰ এটো ভালকে বুজাই দিম একেবাৰে সহজ পদ্ধতিত ঠিক আছে অসমীয়া টেকনিকৰ লগত